तामुलपुर जिल्लानि खावलिनि नारायणपुराव सोमजिदों मोनसे सोमोनांथाव जाथाय। थांनाय हरनि समाव जानाय आदार नागिरनानै हाग्रानिफ्राय ओंखारबोनाय मैदेर फालोनि गेजेराव मासे मैदेरा सासे मानसिनि फायखोनानि टेंकियाव गोग्लैयो। बे जाथायखौ मिथिनानै दिनै फुंनि समनिफ्रायनो कुमारिकाटा हाग्रा बिफान ओनसोलनि रायजो राजाफोरनि मददजों गंसे नखरनि फायखोनायाव गोग्लैनानै थालांनाय हाग्रानि मैदेरखौ बोखांनाय जायो। बिटिसिनि मावफुं सोद्रोमा लकी दासनि जेसिबि दैथायहरनायजों खमैबो 3 घन्टासो उनाव गोग्लैनानै थानाय बे मैदेरखौ बोखांनो हानाय जायो आरो बाल्थि दैमानि साहाथिं मोखां खालामना हगार हरफिननाय जायो। थांनाय हरनि समाव आदार नागिरनानै गामि ओनसोलाव हाबफैदोंमोन बे हाग्रानि मैदेरा। बारिनि उनथिं थांनाय समावनो फायखोना टेंकियाव गोग्लैदोंमोन। दायो कुमारिकाटा हाग्रा बिफाना बे मैदेरखौ नोजोर होगासिनो दं। আমি তাৰমানে যোৱাকালিৰ ঘটনা 7টা মান বজাতে আমি পেট্ৰলিং ডিউটিত ওলাই গৈছিলোঁ। যাইখিনি আমি ৰাতি তাৰমানে এলিফেণ্ট হাতীৰ পিছফালে আমি ঘূৰি আছিলোঁ। ঘূৰাতে মোটামুটি 2:30 মান বজাত এনেকুৱা টাইমত আমি তাৰ পৰা গুচি আহোঁ। এইখিনি বেলেগ জেগাত হাতী আছে বুলি আমাক ইনফৰমেশ্যন দিলাক। আমি তাতে গ'লোঁ, তাতেও হাতী আছিল। আমি এইটো হাতীও চাই আছিলোঁ। তো চাই এনেকুৱা 3:30 মান এনেকুৱা বাজাৰ পিছত আমি ভাবিলোঁ যে হাতী অলৰেডি গুচি গ'ল। এনেকৈ বুলি আমি কেম্প যাই পাইছিলোঁ। গাঁৱৰ ৰাইজে এজন ল'ৰাই যাইখিনি আমাক ক'লাক যে ছাৰ এনেকৈ হাতীটো লেট্ৰিনত এনেকৈ শৌচাগাৰত পৰি আছে, তো আপোনালোকে ফটাফট যাব লাগে, নহ'লে দিগদাৰ হ'ব এনেকৈ বুলি ক'লাক। তাৰপিছত লগে লগে আহিলোঁ, চালোঁ হাতীটো। আমি সৰু বুলি ভাবিছোঁ, বহুত ডাঙৰ হাতী হয়। তো এইটো হাতীটো আমি লগে লগে 3 ঘণ্টামান পিছত আমি দৌৰা দৌৰি কৰিখিনি জিচিপি লৈ আনি আমি এই হাতীটো উঠাবলৈ সক্ষম হ'লোঁ। তাৰপিছত উঠাইখিনি আমি পাহাৰলৈ খেদি পঠাই দিলোঁ। তাৰমানে প্ৰথমে জিচিবি বিচাৰ কৰি আমি ঘূৰিলোঁ, বহুত জেগা ঘূৰিলোঁ, নাপালোঁ। ইফালে ফোন কৰোঁ, ইফালে ফোন ৰিচিভ নকৰে, ইফালে ফোন কৰোঁ, ইফালে ৰিচিভ নকৰে। লাষ্টত এজন আমাৰ নাগৰচুলি সমষ্টিৰ MCLA EMৰ ভাইক কথা পাতিলোঁ। পতাৰ পিছত তেখেতে ক'লাক মই জিচিবিটো পঠাই দি আছোঁ বুলি ক'লাক। তাৰপিছত আমি লগে লগে তাত তেখেতে জিচিবি য'ত আছে তাতে গাড়ী লৈ গুচি গ'লোঁ। তাৰপিছত গাড়ী দি এনেকুৱা লৈ আনাতে সময় লাগে, আৰু সময় 3 ঘণ্টামান লাগিল। আৰু এনেকুৱা টাইমত আহিখিনি আমি ফটাফট কৰিখিনি ৰাইজৰ আৰু তাৰে যিমান ৰাইজ আছে ৰাইজৰ সহযোগত আমি হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ।